আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন টপিক লৈ আহিছোঁ, সেইটো হৈছে অসমৰ সত্ৰসমূহৰ প্ৰতিষ্ঠাপকসকল। এই প্ৰতিষ্ঠাপকসকলৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহি থাকে, কোনখন সত্ৰৰ প্ৰতিষ্ঠাপক কোন, সেইবাবে ভাবিলোঁ আজি আপোনালোকৰ সকলোৰে সুবিধা হোৱাকৈ ভিডিঅ' এটা আগবঢ়াওঁ। বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকে ভালদৰে মন কৰিব আৰু শেষলৈকে চাব। এতিয়া আহোঁ প্ৰশ্নসমূহৰ বিষয়ে। প্ৰথম প্ৰশ্ন, দক্ষিণপাট সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? দক্ষিণপাট সত্ৰ প্ৰথম কথাটো হ'ল মাজুলীত অৱস্থিত। এই সত্ৰখনৰ ওপৰত কুৱেশ্যন আহি থাকে। এতিয়া যাওঁ, দক্ষিণপাট সত্ৰ বনমালী দেৱে প্ৰতিষ্ঠা কৰিছিল। আপোনালোকে মনত ৰাখিব, বনমালী দেৱ। দ্বিতীয় কুৱেশ্যনটো, কুৰুৱাবাহী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? কুৰুৱাবাহী সত্ৰৰ ওপৰতো আপোনালোকে বিভিন্ন প্ৰশ্ন দেখি থাকে। প্ৰতিষ্ঠাতাজনৰ নাম সুধি থাকে, তেখেত হৈছে বংশীগোপাল দেৱ। আপোনালোকে ভালদৰে মনত ৰাখি ল'ব, বংশীগোপাল দেৱে প্ৰতিষ্ঠা কৰিছিল। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বৰপেটা সত্ৰ, এইটো কুৱেশ্যন আহিয়ে থাকে, SI এক্সামতো আহিছিল আৰু APSC তেনেকুৱা লেভেলৰ কাৰণেও আহিব লাগে। এই বৰপেটা সত্ৰখন যিটো কীৰ্তন ঘৰ বুলি কয়, প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে। তাৰপিছত আহিছে বটদ্ৰৱা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? বটদ্ৰৱা সত্ৰৰ বিষয়ে আপোনালোকে শুনিয়ে আহিছে, যিটো চৰকাৰে এতিয়া নিৰ্মাণ কৰি আছে আকৌ নতুনকৈ। বটদ্ৰৱা সত্ৰ অসমৰ প্ৰথমখন সত্ৰ, যিখন শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল। এইটো কুৱেশ্যন আহে, অসমৰ প্ৰথমখন সত্ৰ কেইখন হৈছে বটদ্ৰৱা আৰু প্ৰতিষ্ঠা শংকৰদেৱ। কোচবিহাৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এয়া আপোনালোকৰ এটা বৰ সুন্দৰ প্ৰশ্ন এইটো। কোচবিহাৰৰ আচলতে মধুপুৰ সত্ৰ বুলি কোৱা হয়। এই মধুপুৰ সত্ৰখন প্ৰতিষ্ঠা কৰিছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। তাৰপিছত আহিছে সুন্দৰদিবা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এই সত্ৰখনৰ ওপৰতো দুই এটা কুৱেশ্যন কেতিয়াবা অহা দেখা যায়। এই সুন্দৰদিবা প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে। মাধৱদেৱে প্ৰতিষ্ঠা কৰা দুখন সত্ৰ আপোনালোকে দেখিলে, এখন হৈছে সুন্দৰদিবা, আনখন হৈছে বৰপেটা। তাৰপিছত হৈছে আউনীআটী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰিছিল গোবিন্দ ঠাকুৰে। আপোনালোকে মনত ৰাখিব। ইয়াৰ উপৰিও মনত ৰাখিব, আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত এই সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল। এই কুৱেশ্যনটো আহে। আশা কৰোঁ আপোনালোকৰ লাভৱান হ'ব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।